হেল্ল' গাইছ, মই আজি যাবলৈ ওলাইছোঁ গুৱাহাটী অসম ৰাজ্যিক চিৰিয়াখানালৈ। আৰু গুৱাহাটী অসম ৰাজ্যিক চিৰিয়াখানাত যিবিলাক বস্তু আছে সকলোবোৰ বস্তু আপোনালোকক দেখাই যাম যিমানখিনি পাৰোঁ। আৰু মই প্ৰথম যাবলৈ ওলাইছোঁ ৰাজ্যিক চিৰিয়াখানালৈ, আগতে যোৱা নাই। আৰু যদি ভিডিঅ'টো ভাল লাগে সকলোৱে এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। যিমানখিনি পাৰোঁ আপোনালোকক দেখাই যাম, চাই থাকিব। এইখনে হৈছে গুৱাহাটী অসম ৰাজ্যিক চিৰিয়াখানা। যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাই যাম। নাজানো ক'ত কি আছে, মই প্ৰথমবাৰ আহিছোঁ ইয়াত। আৰু এইটো টিকেট কাউণ্টাৰ, এজনৰ 30 টকা টিকেট। আৰু এইখন হৈছে প্ৰৱেশ দুৱাৰ। এই দুটা জিৰাফ, আপোনালোকে জিৰাফ চাব পাৰে। সেই দুটা ইয়াত বিভিন্ন ধৰণৰ চৰাই-চিৰিকটি আছে, লগতে জীৱ-জন্তু। ফাৰ্ষ্ট টাইম আহিছোঁ অসম ৰাজ্যিক চিৰিয়াখানালৈ। আৰু আপোনালোকে যদি অহা নাই এতিয়ালৈকে, এবাৰ আহি চাই যাওক। ইয়াত আহিলে গড় বা ভালুক সকলো দেখিবলৈ পাব। আৰু যিমানখিনি পাৰোঁ মই দেখুৱাই যাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো চাই থাকিব।
এইবিলাক হিয়াৰ আপোনালোকে যদি গড় দেখা নাই তেতিয়াহ'লে ইয়াত আহি এবাৰ চাই যাওক গড় বা ভালুক সকলো দেখা পাব। এইটো হৈছে সিংহ বাঘ। এইবিলাক কাছ আপোনালোকে সৰু সৰু ল'ৰা ছোৱালী লৈ আহিলে ইয়াত খেলিব দিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যিসকলে মোৰ ইউটিউব চেনেলটো নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰি দি ঘণ্টি বটনটো দবাই দিব। আৰু কিবা জনাব লগা থাকিলে কমেণ্ট বক্সত জনাব। আৰু গতিকে ভিডিঅ'টো আজিলৈ ইমানেই।